পাইছে লাগি ধামাকা পাৰ্টি হ'ব আজি আজি পুৰা So guys, এনেকৈ আমাৰ মেজি so hey guys, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। so আজি এটা বেলেগ ভিডিঅ' গম পাইছে আৰু মাঘৰ বিহু। so আমি প্ৰত্যেকবাৰ কৰোঁ মেজি জ্বলাওঁ আৰু ভোজ ভাত খাওঁ। so এইবাৰো আয়োজন কৰিছোঁ তেনেকৈ। so আপোনালোকে ভিডিঅ'টো মৰম দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব যাতে আমিও আগবাঢ়ি যাব পাৰোঁ, কাৰণ আপোনালোকৰ মৰম অবিহনে আমাৰ একো নাই জানেই। so বেলেগৰ দৰে আমাকো সহায় কৰক। আমাৰ মেজিৰ পুৰা যোগাৰ চলি আছে, দেখিবলৈ পাইছে। এইফালে এজন আছে, এইফালে আহি আছে। বাকী কেনেকুৱা কৈ দে, খবৰ খাতি কৈ দে। ভালে ভালে। আজিৰ পৰা ধামাকা পাৰ্টি হ'ব ন? বহুত ভালকৈ পাৰ্টি হ'ব। ধামাকা পাৰ্টি এইকেইটা আহি আছে, দেখি পাইছে লাগি ধামাকা পাৰ্টি হ'ব আজি। আজি পুৰা হ'ব ধামাকা ধামাকা। এই কেনেকুৱা চফেবি দেখিবলৈ পাইছে আৰু পুৰা আজি হিলাম আৰু ভিডিঅ'টো। তো চাই থাকিব শেষলৈকে দেই। আনিলোঁ আৰু দেই মেইন মালটো। এইটো মাল নহ'লে আৰু বিহু আধৰুৱা লাগে। লাগি আৰু কিমান টাইম লাগিব? আধা ঘণ্টা লাগিব এইটো বনাবলৈ। ইয়াত এইখিনি খৰি, ইয়াত মেজি উঠাবলৈ খান্দি আছে ৰাতি। আৰু এইপিনে আছে ফাং চাং লৈ আহিছে, দেখিবলৈ পাইছে আৰু গোটেই পথাৰৰ মাজত আমি। ইয়াৰ পৰা আমি কাৰেণ্টটো চুৰি কৰিম, ইয়াৰ পৰা চুৰি কৰি আৰু ৱায়াৰ চোৱাৰ চব গোটাই থোৱা আছে, কিন্তু বজাম কাৰেণ্ট ইয়াৰ পৰা চুৰিম, কাৰেণ্ট চুৰ কৰিম। তাৰপৰা এই বুটতি সোনকালে কৰ কামখিনি দেই। আজি পাৰ্টি হ'ব আমাৰ, আজিৰ পৰা ধামাকা পাৰ্টি হ'ব। চব ভিডিঅ'টো শেষলৈ চাওক, মানে পুৰা মানে ফুল এনজয় কৰিব আৰু ভিডিঅ' চাই। ৰাতিলৈ আৰু ধামাকা বস্তু দেখাই আছোঁ। তো হে গাইছ, আমাৰ ভেলাঘৰ কমপ্লিট হৈছে লাহে লাহে, মানে ভেলাঘৰ হোৱা নাই, মেজিকটো হৈছে। পাছফালে দেখিব পাইছে এইটো, আৰু আমাৰ এয়া পাছনাকেইটা। তো ভিডিঅ'টো চাব শেষলৈকে, কেনেকুৱা পাইছে জনাব। পূৰা ধামাকা কৰিম আৰু শেষলৈ চাব, পূৰা ফালিম মানে আজি, পূৰা ফালিম। তো ভিডিঅ'টো চাওক শেষলৈকে। এইফালে আমাৰ দেখিব পাইছে লোকেল মৰম কৰি দিছোঁ অকণমান, ৰাতিটো খাবই লাগিব। খাব লাগিব হয় নাই? ভালকৈ অলপ মৰম কৰিবি, মৰম কৰি মাৰিম হয় নাই? এয়া আমাৰ ডিজে গান বজোৱা নাই, কাৰণ কপিৰাইট লাগি যাব পাৰে নাই, সেইকাৰণে গান চান বজোৱা নাই। আৰু বিপ্লৱ আমাৰ নিউ মেম্বাৰ, কেনেকুৱা? ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা। আৰু তোৰ নামটো কৈ দে। নামটো বিপ্লৱ বৰা, বিপ্লৱ। আৰু তোৰ নাম কৈ দে। বীৰ কুমাৰ, ইনষ্টাত আছে মোৰো। বীৰ মোৰ চেনেল এটা আছে, কি চেনেল কৈ দে? মাৰ্বল মি। মই মাৰ্বলৰ ভিডিঅ' চালোঁ, লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এণ্ড লিংক দি দিব। আৰু আজি লাগিছে কেনেকুৱা সেইটো ক? আজি মজা লাগিছে, ৰাতি আজি আৰু মজা লাগিব। আজি গাহৰি মাংস খাম, ৰাতিপুৱা ফালিম হয় নাই? ব্ৰইলাৰ মাংস খাম। ব্ৰইলাৰ দেখিছে আৰু গাহৰি আনিবলৈ পঠিয়াইছোঁ। চ' আজি গাহৰি মাংস আহিব আৰু পূৰা ফালিম মানে। ভিডিঅ'টো আজি এইপিনে আছে, এয়া লাকি সঞ্জীৱ। ঐ কেনেকুৱা কষ্ট হৈছে নাই? আজি পূৰা ফালিম ন, পূৰা হিলাই দিম। গান নবজাবি, কপিৰাইট লাগিব। আৰু এইপিনে আমাৰ বেঙেনা, মানে মৰমতে কওঁ আমি বেঙেনা বুলি। ইয়াৰ নামটো দেৱজিত। ফেকু ঐ ফেক আকৌ কিবা কিবি, তই নেফেকিলে ভাল লাগে নেকি? গাইছ এয়া দেখিব পাইছে, এইপিনে খৰি আছে জ্বলাবলৈ আৰু বাঁহ চাহ এইফালে আছে। এয়া আমাৰ মেজিক হৈ আছে, হলেকৈ দেখাম আকৌবাৰ। চ' ইমানটোৱে, এতিয়া ভেলাঘৰটো বনাম। চ' আপোনালোকক দেখাম, ভিডিঅ'টো শেষলৈ চাই থাকক আৰু কেনেকুৱা পাইছে জনাব। আৰু ভাল পালে গম পাইছে কি কৰিব লাগে। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব, আৰু ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰক, ভাল লাগিব। তো হেল্ল' গাইছ, গা পা ধুই ওলাই আহিছোঁ। এতিয়া যাওঁ আকৌ আমাৰ ভেলাঘৰত। চ' তাত গৈ এতিয়া কি কৰিম কি নকৰোঁ সকলোখিনি দেখাম। মানে এতিয়ালৈকে আমি মাংসটো আনিছোঁ,
আৰু চাউল দালি একো অনা নাই, আনিম এতিয়া। চ' আপোনালোকক দেখাম আমি কি আনিম কি নানো আৰু কি কৰিম তাত গৈ সকলোখিনি দেখাম। আপোনালোকে সকলোৱে চাব অকল। তো ব'লক যাওঁগৈ চাই থাকোঁ। ফাইনেলি আহিলোঁ আমি বজাৰ চজাৰ কৰি। বজাৰ কৰিলোঁ মানে কি বজাৰ কৰিছোঁ পোলা খাবৰ কাৰণে বাচমতি ৰাইচ আনিছোঁ। পোলা খাম, পিঁয়াজ পিঁয়াজ আনিছোঁ। আৰু মাংস কি কি আছে? ব্ৰইলাৰ আছে, গাহৰি আছে। ব্ৰইলাৰ গাহৰি আছে। ইমানটোৱে আৰু পূৰা মানে পোলা চোলা খামতো। বেছি আৰু হেৰি লোৱা নাই, গাজৰ মূলা চোলা কিবা কিবি লৈ এই লৈছোঁ। মূলা নহয় দেই, I am sorry, Babu. বিন আছে, বিন আছে, এতিয়া কিবা কিবি সেইবোৰে আৰু এইকেইটা আছে। আৰু কি আছিলে, বিলাহী আনিছোঁ 1 কেজি। সেইবোৰে আৰু মানে চব বস্তু বজাৰ কৰা হৈ গ'ল, এভৰিথিং। এতিয়া গাহৰি আনিলে, গাহৰি আনিছোঁ, আমাৰ হৈ গ'ল, এতিয়া আনিব। গাহৰি চাহৰি চব আনিলে আৰু। ত' ইমানটোৱে চব বনাম আৰু কেনেকুৱা বনাম কি কৰিম চব দেখাম সকলোখিনি। চাই থাকিব শেষলৈকে। अबे जल्दी बोल, कल सुबह पनवेल निकल। তো গাইজ দেখিবলৈ পাইছে এইফালে মাংস বনাই আছে, এইফালে চব বহি আছে আমাৰ পাৰ্টনাৰকেইটা। এয়া আমাৰ কাৰিকৰ, স্পেচিয়েল কাৰিকৰ। অংকুৰা কেনেকুৱা? বেয়া কেলে? বেয়া কেলে? এয়া দেখিবলৈ পাইছে স্পেচিয়েল কাৰিকৰ আমাৰ। লাকি কিমান টকা দি আনিছোঁ কাৰিকৰটোক? ফ্ৰীকে আনিছোঁ নেকি? এই ইমান ডাঙৰ কাৰিকৰ আমি ফ্ৰীকে নানো নহয়। এইফালে দেখিবলৈ পাইছে চব বহি আছে পাটনাৰখিনি। কেনেকুৱা কয় দে? ভাল, চব ভাল। ঠাণ্ডাত কঁপিছে, এইটো কি হয় তেতিয়াহ'লে? চব বহি আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু ধামাকা ধামাকা শ্বৰ্ট লৈ আছোঁ আৰু ৰাতিপুৱা মেজি জ্বলাম, চাই পাব সকলোখিনি। তো চাই থাকক। কি হ'ব ৰাতি? কৈ লাকি কৈ দে কেনেকুৱা? মজা বনাইছে, গোন্ধই আহি গৈছে। গোন্ধ আহিছে? কৰোণা আহিছে ন? গাহৰি মাংসহে পালে আছে ইয়াত গাহৰি মাংস আছে, দেখিবলৈ পাইছে? ইয়াত এটা নহয় দুটাতে মোবাইল টিপি আছে। নহয় মানে এইটো দাদা ভাগৰ হয়, এইটো মই চব এতিয়া ৰিলছ ষ্টৰি লগাব লাগিব ন। ষ্টৰি লগাবি? কি ষ্টৰি লগা? মাংস ষ্টৰি লগা নেকি? কিবা তাগৰা হৈ গ'ল? ঢাকনটো মই লৈ আনিলোঁ তাৰপৰা চালোঁ। প্ৰথমতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলে, হে গাইছ মই কোন হয় এনেকৈ বুলি কৈছিলে। প্ৰথমতে ষ্টেচন হৈ মানে মনত আছে, কোনে? মই কোন হয়? গাইছ মই এনেকৈ, মোৰ নাম এইটো এইটো বাৰে বাৰে নামটো কৈছে। আজি গান বজা ৰখ, গান নবজাবি নহয় কপিৰাইট ক্লেইম আহি যাব। ভালে কৰিছে, গানটো অলপ হেৰি কৰি থওঁ। চ' গাইছ ইমানখিনিয়ে, আৰু শেষলৈ ভিডিঅ'টো চাই থাকক, পূৰা ফালি আছোঁ। চ' হে গাইছ আমি ব্লগটো ষ্টাৰ্ট দিছোঁ আকৌ। আমাৰ পাছফালে গেং এটা আছে, মানে কিবা কিবি কম কৈ আছে, মানে বকিম বুলি কৈছে অলপ। চিয়'ৰ আমাৰ ইয়াত মাংস কি বনি আছে? মাংস আৰু মাংস বিলাহী মাংস বনিছে? মাংস বনিছে আমাৰ ইয়াত? গাহৰি। ঐ মাংস বনিছে বোলে আমাৰ ইয়াত বে? মই একচুৱেলি গাহৰি নাখাওঁ মানে, তো মই এতিয়া গাহৰি পুৰি খাই দিলোঁ। এতিয়া মোৰ পেটটো অলপ বাকল বাকল লাগিছে মানে, কি কৰোঁ কি নাই। গাহৰি পুৰি খাই দিলে? গাহৰি নোখোৱা মানুহ এটা খাই দিছে আজি, কি কবা? কি কবা? বিহু বুলি গাহৰি এটা এনেকা বস্তু ন, নোখোৱা মানুহ এটা খাই দিছে। গাহৰি আৰু হয় নাই? ঐ চিঞৰ অলপ উৎপাত কৰিব লাগিব, কেলে বিহু, মাঘৰ বিহু, অলপ উৎপাত কৰ। হা নাই বহাগ বিহু। দুৰ্গা পূজা। বিকাশ বহাগ বিহু বুলি কি কবি? ক বহাগ বুলি বহাগ বিহু বুলি কি কবি? বহাগ বিহু হয় বুলি একো কোৱা নাই, মাঘৰ বিহু হ'লে ক'লো। হা ঐ তই আজি কাতি বিহু বুলি কি কবি? হা ই ক'বলৈ অৱস্থাত নাই বৰ্তমান।
গাহৰি গাহৰি প্লেয়াৰ এইবোৰ গাহৰি প্লেয়াৰ এইবোৰ গাহৰি খাবলৈ আহিছে এইফালে বেন আমাৰ চব্জি হৈ আছে এইফালে অংকুৰ আছে স্পেচিয়েল মস্তি বনাই কোনোবা যদি বনাব বিচাৰিছে মাতিব নাম্বাৰ যদি দিব পাৰ্মিশ্যন দিয়ে দি দিম আৰু বক্সটো এয়া বৰ্তমান বাজি আছিলে কিন্তু কপিৰাইট লাগিব বুলি বন্ধ কৰি দিছোঁ চ' এতিয়া আৰু পুৰা ফালাফালি পাৰ্টি হৈ আছে আজি হয় নাই পাৰ্টি হৈ আছে ধামাকা পাৰ্টি হ'ব লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰক কমেণ্টো কৰক যিমান যি আছে চব কৈ দিয়ক যি নাই সেইবোৰ কৈ দিয়ক একদম পুৰা এতিয়া পেট পূজা আৰম্ভ হৈ গ'ল চবৰে দেখিবলৈ পাইছে আৰু পেট পূজা ঐ খাই কেনেকুৱা লাগিছে ক মজা এইটো আমাৰ কাৰিকৰ মস্তিকে বনাই দিছে ভাল লাগিছে পোলাও ব্ৰইলাৰ কি কি আছে গাজৰ পিঁয়াজ পোলাও আৰু গাহৰি আছে গাহৰিটো আছে এইটো এক্সট্ৰাকৈ পাছত খাম এতিয়া পোলাও চোলাও গাহৰি মাংস খাই এই কি খাই আছে আৰু এইফালে আমাৰ তিনিজনমান ইয়াৰ লিডাৰ হয় নাই কেনেকুৱা খবৰ খাতি পূৰা ভাল আজি পুৰা ফালিম ন ৰাতি পুৰা ফালিম পুৰা হিলাই দিম ন পুৰা বান্ধি পুৰা হিলাই দিব লাগিব আজি চবে খাই আছে ভাত পানী আমি খাম আৰু লাহে ধীৰেকৈ চ' মাতটো অলপ ফাটি আছে আৰু দেই একো খোৱা নাই কিন্তু ঐ বেয়া হ'লে ভাল হৈছে কবি কিন্তু দেই বেয়া নহয় বাৰু জানোৱেই কাৰিকৰটোক আমি 10,000 টকা দি মাতি আনিছোঁ কি কথা কৰ কি কথা পাতো হয় নাই ইয়াক দেখি পাইছে ন কেনেকৈ খাইছে কিবা লাগে সঞ্জীৱ কেনেকুৱা পুৰা মজা জুই বীৰ খাই কেনেকুৱা লাগিছে এইটো ক মজা ইমান অলপ লৈছে যে আৰু অলপ ল ঐ ইমান অলপ লৈছে যে আৰু ল ঐ দেৱজিৎ ক টেষ্টটো ক আৰু সেইটো কিয় ঐ নিখিল টেষ্টটো ক মজা জুই নেকি আগুন অংকুৰা নোখোৱা নেকি এইফালে আছে চব খাই আছে আৰু চাই থাকক আৰু ঢেৰ ক্লিপ ল'ব আছে চাই থাকক দেই এইটো কোন হয় এইটো কোন হয় এইটো কোন হয় তই ক'ত সোমাই লৈছ ভাল লাগিছে নাই ঐ ভাল লাগিছে মজা এইফালে ফেকু আছে ই এতিয়া কিবা এটা কম বুলি কৈছিলে মোক অথনি কাণে কৈছিলে বিকাশ অলপ ফেকি দিয়ে একো নহয় এতিয়া ডাঙৰ মানুহ নাই ফেকিব পাৰিবি ফেক আকৌ অলপ বহাগ বিহু বুলি কেনেকুৱা লাগিছে এইটো ক'লে তই যা অলপ পিছত মানে বেলেগ প্লেন আছে নি ক'ৰবাত হা এইফালে আৰু এই শ্বট লোৱাত ব্যস্ত শুভকামনা থাকিল দুৰ্গা পূজা তই ক কাতি বিহু বুলি কেনেকুৱা লাগিছে দুৰ্গা পূজা শুভকামনা দিছো তই কাতি বিহু মাৰি দিছ যে নেপায় নহয় আজি কি দুৰ্গা পূজা আজি দুৰ্গা পূজা নেকি তো হা দুৰ্গা পূজাত এনেকুৱা জুই জ্বলাই নেকি ঐ মনোজ তই কথা কোৱা অৱস্থাত আছ নাই এতিয়া বৰ্তমান ই বৰ্তমান এতিয়া কথা কোৱা অৱস্থাত নাই যেতিয়া হ'ব আৰু সুধিম আৰু কিমান বেছি হ'ব অৱস্থাত নাথাকিব নচা অৱস্থাত থাকিব হয় নাই ঠিক আছে এইফালে পূৰা চলি আছে আৰু আমাৰ খানা কেম্পটো আমাৰ এনেকুৱা কেম্প আৰু বেছি ভালকৈ ভেলাঘৰ বনোৱা নাই এইফালে মেজি দেখিব পাইছে ৰাতিপুৱা জ্বলোৱা দেখাম চ' চাই থাকক শেষলৈকে ভিডিঅ'টো পুৰা ধামাকা হ'ব আজি আৰু रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का हाँ चढ़
minutes later. डिस्को में जब ये गाना बजेगा ऑन द फ्लोर आना पड़ेगा लुंगी को उठाना पड़ेगा शर्ट करके दिखाना पड़ेगा डिस्को में जब ये गाना बजेगा ऑन द फ्लोर आना पड़ेगा लुंगी को उठाना पड़ेगा शर्ट करके दिखाना पड़ेगा ओ जरा जनी फैला ओ जरा फैला क्लब में आया नहीं तो मुझको रोक A few moments later. तो सेक लगे इतना हाय हुआ कि थर्मोमीटर टूट गया हाय पसीना छूट गया गुंडागर्दी है बंदी की बेदर्दी है सब करती है का केक लगे जैसे जाने कितनों के दिल चकना चूर हुए मेरे पीछे मर के आशिक कितने ही मशहूर हुए गुंडागर्दी है सर्दी में भी कर दी है हाय गर्मी रुको जरा सबर करो Tomorrow. So guys, পূজা পাঠ কৰা শেষ হৈ গ'ল এতিয়া কাম এটাই আছে মেজি জ্বলাবলৈ so জ্বলাম ন তুমি জ্বলাবা ভাল লাগিব জ্বলালে আগতে দেখিছা জ্বলোৱা দেখিছা আজি জ্বলাম দেই লগতে দেই তোমাৰ নামটো কি কৈ দিয়া কি হয় তোমাৰ নাম বিৰাট কি লিখা অঁ ইমান ধুনীয়া নামটো ক'ব পাৰিছে বাই বাই কৈ দিয়া বাই বাই তো গাইজ দেখিবলৈ পাইছে
মেজি জ্বলোৱা ষ্টাৰ্ট হৈ গ'ল। So guys, এনেকৈ আমাৰ মেজি জ্বলোৱা ষ্টাৰ্ট হৈ গ'ল। 12 seconds. ঐ শেষ মমেণ্ট কেনেকুৱা লাগিছে? মজা লাগিছে। 24 ঘণ্টা লগত কটাইলো হয় নাই গোটেইকেইটা? আজিৰ পৰা আৰু এক বছৰ মূৰত আকৌ হয় নাই? পাম। ভাল লাগিলে ন? ভাল লাগিলে। চব মেজি বিহু দেখিবলৈ পাইছে সকলোকে দেৰিকৈ হ'লেও মাঘৰ বিহু হিয়াৰ পৰা শুভেচ্ছা জনাইছোঁ দেই। চ' গাইজ এনেকৈ আমাৰ মেজি জ্বলিলে আজি চবতে ফটোশ্বুট হৈ আছে আৰু এতিয়া সুধিম আৰু ঐ বা এইকেইটা লাষ্ট মমেণ্টটো কোৱা কেনেকুৱা লাগিছে চবকে? হা মানে তোৰ হেল্ল' লাগি আছে ক লাষ্ট মমেণ্টটো নকওঁ নেকি? ঐ মাইকীৰ লগত কথা পতাটো অলপ বন্ধ কৰিবি। উঠালে ৰে বাবা কোৱা এই টাইমত ঐ বীৰ তই কৈছিলি বেছি ন? এইবিলাক মজা লাগিছে। কেনেকুৱা লাগিলে মেজি জ্বলাই? মজা লাগিলে ন? সঞ্জীৱ ক'ত গ'ল? কেনেকুৱা লাগিলে ক মেজি জ্বলাই? ভাল লাগিলে? পুৰা ফূৰ্তি কৰিলে ন ৰাতি? খাই বৈ পুৰা এনজয় কৰি মেলি আজিৰ পৰা নিজৰ নিজৰ ঘৰে ঘৰে হয় নাই? পুৰা একদিন 24 ঘণ্টা লগত কটাইছোঁ হয় নাই? তো ইমানেই আছিলে আজি ভিডিঅ'টো। এয়া মেজি দেখিছে আমাৰ মেজিৰ পৰা জ্বলি গ'ল। তো ইমানেই আছিলে আজি ভিডিঅ'টো। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব। নিশ্চয় ভাল পাইছে, যদি ভাল পাইছে জানে কি কৰিব লাগে কৰি দিব। তো আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম তাৰে প্ৰতিশ্ৰুতিৰে আজি যে দিছোঁ বাই গাইছ। ইমানতে আমাৰ ব্ৰেকআপ চবে নিজৰ নিজৰ ঘৰে ঘৰে গৈছে আৰু সেই দেখিছে ঠিক আছে ব্ৰেকআপ ন? বাই বাই।